মূল্যবৃদ্ধিৰ বাবে শাসনৰ গাদী উফৰিব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশলংঘী তেলৰ মূল্যবৃদ্ধিয়ে কাঢ়িছিল ইন্দিৰা গান্ধী মনমোহন সিঙৰ আসন ইন্দিৰা গান্ধী মুৰাৰজী দেশাই যুগৰে পুনৰাবৃত্তি ঘটিবলৈ গৈ আছে নেকি দেশত মোদীৰ যাদু চলি থাকিবগৈনে দেশত কেতিয়ালৈ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শান্তি চুক্তি হ'ব এতিয়াও নিশ্চয়তা নাই মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবেই বিশ্বৰ বজাৰত হুৰাহুৰে বাঢ়িছে তেলৰ দাম ইয়াৰ প্ৰভাৱৰ বাবে পেট্ৰল ডিজেলৰ পৰা আৰম্ভ কৰি CNG ৰন্ধন গেছলৈকে সমগ্ৰ বিশ্বতে ব্যয়বহুল হৈ পৰিছে ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয় 5 ৰাজ্যৰ নিৰ্বাচনৰ সময়ত লোকচান হলেও চৰকাৰী তেল কোম্পানীসমূহে কৰা নাছিল মূল্যবৃদ্ধি নিৰ্বাচনো শেষ দেশত নিৰ্বাচন শেষ হোৱাৰ 2 সপ্তাহৰ ভিতৰতে বৃদ্ধি পায় তেলৰ দাম সূত্ৰ অনুসৰি এই দাম বৃদ্ধিক লৈ এতিয়া চিন্তিত হৈ পৰিছে বিজেপি শাসনৰ গাদী উফৰিব বুলিয়ে এতিয়া চিন্তিত হৈ পৰিছে বিজেপি সংকিত হোৱাৰ আঁৰত ভাৰতীয় তেলৰ মূল্য ইতিহাস উল্লেখ্য যে অনাগত দিনত যুদ্ধৰ হাম কাটিলেও ভাৰতত মূল্যবৃদ্ধিৰ চাপ কমি নাযায় বুলি আশংকা কৰিছে অৰ্থনীতিবিদসকলে ICRAৰ প্ৰধান নীতি উপদেষ্টা DK শ্ৰীবাস্তৱৰ মতে পেট্ৰল আৰু ডিজেলৰ মূল্য ইতিমধ্যে প্ৰতি লিটাৰত 7.50 টকা বৃদ্ধি পাইছে ফলত জুন মাহত খুচুৰা বজাৰত মূল্যবৃদ্ধিৰ হাৰ 5% স্পৰ্শ কৰিব যিহেতু ইন্ধনৰ ব্যয় বৃদ্ধিয়ে মূল্যবৃদ্ধি বৃদ্ধি কৰিব ৰিজাৰ্ভ বেংকে সুতৰ হাৰ বৃদ্ধি কৰিলেও এই মূল্যবৃদ্ধি সম্পূৰ্ণৰূপে ৰোধ কৰিব নোৱাৰিব এই পৰিসংখ্যাই এতিয়া বিজেপিৰ ভিতৰত উদ্বেগৰ সৃষ্টি কৰিছে কাৰণ তেলৰ দাম আৰু মূল্যবৃদ্ধিৰ ফলত ইন্দিৰা গান্ধীৰ পৰা ডক্টৰ মনমোহন সিঙৰলৈকে প্ৰধানমন্ত্ৰীৰ আসনখন হেৰুৱায় উল্লেখ্য যে ইন্দিৰা গান্ধীৰ শাসনকালত অৰ্থাৎ 1973 চনত খাৰুৱা তেলৰ মূল্য 4 গুণ বৃদ্ধি পোৱাৰ ফলত দেশত মুদ্ৰাস্ফীতিৰ হাৰ 30% বৃদ্ধি পায় যাৰ বাবে বিৰোধীয়ে কৰিছিল তীব্ৰ প্ৰতিবাদ বিৰোধীৰ সৈতে মোকাবিলা কৰিবলৈ ইন্দিৰা গান্ধীয়ে ঘোষণা কৰে জৰুৰীকালীন অৱস্থা ইয়াৰ 4 বছৰৰ পাছত নিৰ্বাচনত কংগ্ৰেছ বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হয় আৰু ইন্দিৰা গান্ধীয়ে হেৰুৱাই প্ৰধানমন্ত্ৰীৰ আসন মুৰাৰজী দেশাইৰ ক্ষেত্ৰতো একেই পৰিস্থিতি ইন্ধনৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ইন্দিৰা গান্ধীৰ পিছৰ চৰকাৰখনে 1979 চনলৈকে দেশত তেলৰ দাম বৃদ্ধি পাই থাকিল যাৰ ফলত মুৰাৰজী দেশাই শাসনৰ 3 বছৰৰ ভিতৰতে হেৰুৱাই প্ৰধানমন্ত্ৰীৰ আসনখন 1990 চনৰ কুৱেইট ইৰাক সংঘাতৰ সময়তো ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত তীব্ৰভাৱে হ্ৰাস পায় তেতিয়াৰ বিত্তমন্ত্ৰী মনমোহন সিঙে PV নৰসিংহ ৰাও চৰকাৰৰ দিনত বিত্তীয় সংস্কাৰ আৰু বিত্তীয় উদাৰীকৰণৰ জৰিয়তে কেনেবাকৈ পৰিচালনা কৰিছিল দেশৰ পৰিস্থিতি প্ৰধানমন্ত্ৰীৰ আসনত বহি থকাৰ সময়তো তেলৰ মূল্য বৃদ্ধিৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ডক্টৰ মনমোহন সিঙো 2012 চনত মধ্যপ্ৰাচ্যৰ সংকটৰ বাবে খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছিল ফলত দেশত বৈদেশিক মুদ্ৰাৰ মজুত খালী হ'বলৈ ধৰিলে যাৰ বাবে মনমোহন সিং চৰকাৰে বৃদ্ধি কৰিলে তেলৰ দাম ফলত সমগ্ৰ দেশতে মূল্য বৃদ্ধি পালে জনসাধাৰণৰ অসন্তুষ্টিৰ প্ৰভাৱ পৰিল 2014 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হ'ল দেশত চলিল মোদীৰ মেজিক আৰম্ভ হ'ল নৰেন্দ্ৰ মোদীৰ যুগ এবাৰ স্বয়ং প্ৰধানমন্ত্ৰী মোদীয়ে মনমোহন সিঙৰ দৰে এক কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে মধ্যপ্ৰাচ্যৰ সংকটৰ বাবে ভাৰতত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি দৈনিক ভ্ৰমণৰ বাবে গাড়ী ভাড়ালৈকে সকলো বস্তুৱে ক্ৰমান্বয়ে ব্যয়বহুল হৈ পৰিছে এই যুদ্ধৰ ফলতেই ডলাৰৰ বিপৰীতে টকাৰ পতনো ঘটিছে হুৰাহুৰে অনাগত দিনত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পোৱাৰ লগতে সাধাৰণ জনতাৰ পকেট যে খালী হ'ব তাক নুই কৰিব নোৱাৰি ৰাজনৈতিক মহলৰ মতে দেশৰ এই পৰিস্থিতি চম্ভালিব পৰাটো কেন্দ্ৰৰ বাবে যথেষ্ট প্ৰত্যাহ্বান ইতিমধ্যে আকাশলংঘী মূল্যবৃদ্ধিৰ বাবেই চৰকাৰৰ প্ৰতি অসন্তুষ্টি বৃদ্ধি পাইছে সাধাৰণ জনতাৰ দেশজুৰি প্ৰতিবাদত নামিছে বিৰোধী এই অসন্তুষ্টি মোদী চৰকাৰে আগন্তুক লোকসভা নিৰ্বাচনত দেখিবলৈ পাব নেকি ইভিএমত সঁচাই ইন্দিৰা গান্ধী মুৰাৰজী দেশাই মনমোহন সিঙৰ যুগৰে পুনৰাবৃত্তি ঘটিবলৈ গৈ আছে নেকি দেশত আকাশলংঘী মূল্যবৃদ্ধিৰ সৈতে মোকাবিলা কৰিব নোৱাৰিয়ে শাসনৰ গাদী হেৰুৱাব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউজ টেক্স ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট